তোমালোকে মেট্ৰিকৰ কুৱেশ্যন পেপাৰবিলাক চাবাচোন মেট্ৰিকৰ কুৱেশ্যন পেপাৰবিলাকৰ যোগেদি সেইটো কৰিছে যে ষ্টুডেণ্টজনে গোটেই বছৰ পঢ়িলে আৰু সেইকাৰণে কমন কুৱেশ্যনবিলাকৰ বদলি কুৱেশ্যনৰ পেটাৰ্ণ বদলি কৰি দিছে তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য কি হ'ল যে তেওঁ কিমান বুজি পালে সেইটো জনাটোহে উদ্দেশ্য আৰু লক্ষ্য হৈছে নহয় জানো আৰু সেইকাৰণে আজি মই তোমালোকক এই বিষয়টোৰ ওপৰতেই এটা টিপছ দিবলৈ লৈছোঁ প্ৰধানকৈ এটা বিশেষ উপায় দিবলৈ লৈছোঁ কিন্তু ইয়াৰ আগতে মই পঢ়াৰ সম্পৰ্কত বহুতকেইটা ভিডিঅ' দিছোঁ আৰু মই আশা কৰিম তোমালোকে সেই ভিডিঅ'সমূহ পুনৰ চাবা তাত তোমালোকে বহুত কথা জানিব পাৰিবা গতিকে আজিৰ ভিডিঅ'টোৰ যোগেদি মই তোমালোকে কেনেকৈ পঢ়া কথাবিলাক মনত ৰাখিব পাৰিবা বা পৰীক্ষাত কেনেকৈ ভাল নম্বৰ পাবা এই বিষয়টোলৈ ক'ব বিচাৰিছোঁ গতিকে মই যেটো কথা কম তোমালোকে যেতিয়া শুনিবা যে মেমে কোৱা কথাষাৰটো আমি জানোই আমি আগৰ পৰাই জানো তাতনো নতুন কথা কি আছে কিন্তু নতুন কথা আছে তোমালোকে যি ভাগে জানা সেই হিচাপে নহয় অকণমান গভীৰ দৃষ্টিৰে তোমালোকে কথাটো বিচাৰ কৰিব লাগিব তেতিয়া মই কোৱা কথাষাৰত তোমালোকে যুক্তি বিচাৰি পাবা আৰু মই ক'ব বিচাৰিছোঁ যে তোমালোকে যদি পৰীক্ষাত ভাল নম্বৰ পাবলৈ বিচাৰা আৰু ভবা ধৰণে ৰিজাল্ট কৰিব বিচাৰা তেনেহ'লে তোমালোক লাৰ্ণাৰ হ'ব লাগিব তোমালোক শিকাৰো হ'ব লাগিব এতিয়া তোমালোকে ক'বা যে আমি লাৰ্ণাৰে হয় সেইকাৰণে আমি স্কুললৈ আহোঁ স্কুললৈনো আমি কি কাৰণে আহোঁ নহ'লে হয় তোমালোক লাৰ্ণাৰ হয় তোমালোক শিকাৰো হয় সেইকাৰণে তোমালোকে স্কুললৈ আহা কিন্তু দৈনন্দিন যিবিলাক তোমালোকৰ ব্যস্ততা বা পৰীক্ষাৰ সিলেবাস শেষ কৰা বা পৰীক্ষা এটা এটেম্প কৰা পৰীক্ষাত বহা পৰীক্ষা হলত গৈ বহা পৰীক্ষাত লিখা এই কথাবিলাকে লাহে লাহে তোমালোকৰ মনটো ইমানভাৱে ব্যস্ত কৰি পেলাই যে তোমালোকে লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰা যে একচুৱেলি আমাৰ উদ্দেশ্যৰ লক্ষ্য আছিলে শিকাটোহে কিন্তু তোমালোকে শেষত গৈ কি হয়গে যে পৰীক্ষাত নম্বৰ পোৱাটোৱে উদ্দেশ্য হৈ যায়গে হয়নে নহয় কিন্তু মই যেটো কথা কৈছোঁ তোমালোকে শিকিব লাগিব বোলা কথাষাৰ যে কৈছোঁ এই কথাষাৰত এটা গভীৰ অৰ্থ লুকাই আছে যদি তোমালোকে শিকাৰ দৃষ্টিৰে পঢ়া কথাবিলাক লোৱা তেনেহ'লে তোমালোকে পৰীক্ষাত নিশ্চয় ভাল নম্বৰ পাবা আৰু তোমালোকে ভবা ধৰণে ৰিজাল্ট কৰিব পাৰিবা আৰু তোমালোক ডাঙৰ হ'বলৈ হ'লে বা তোমালোক গ্ৰ' হ'বলৈ হ'লে তোমালোকক এটা বিশেষ বস্তুৰ প্ৰয়োজন হৈছে কেনেকৈ তোমালোকৰ শৰীৰটো বাঢ়িছে বাৰু শাৰীৰিকভাৱে তোমালোক কেনেকৈ ডাঙৰ হৈছা বাৰু জানানে তোমালোকে খাদ্যৰ যোগেদি তোমালোকে যি আহাৰ খাইছা সেই আহাৰৰ যোগেদি তোমাৰ শৰীৰটো বৃদ্ধি হৈছে কিন্তু মনৰ শক্তিটো বাঢ়িবলৈ হ'লে আমি মানসিকভাৱে মনৰ বিকাশ হ'বলৈ হ'লে বা মগজুটো বাঢ়িব হ'লে আমাক কি লাগিব লাৰ্ণিং লাগিব আমি শিকিব লাগিব এতিয়া কথা হ'ল আমি শিকিম কেনেকৈ তোমালোকে শিকিবলৈ বহুত উপায় আছে যেনেকৈ তোমাৰ ক্লাছৰ কিতাপ কেইখন আছে নে নাই তোমাৰ ক্লাছৰ কিতাপ কেইখন আছে তোমালোকৰ ক্লাছৰ টিচাৰ কেইজন আছে গতিকে সেই কিতাপত কিখিনি কথা আছে সেই কথাখিনি তুমি তোমাৰ টিচাৰৰ যোগেদি শিকিব পাৰিবা কাৰণ এটা লেসন যে তাত আছে সেই লেসনটো তোমালোকক কি কাৰণত দিছে তাৰ লক্ষ্য আৰু উদ্দেশ্য আছে আৰু সেই লেসনটোৰ পৰা তুমি কি শিকিবা হেতু হে ৰাইটাৰজনে ডেফিনিট কৰি থৈছে তোমালোকৰ কোৰ্সটোৰ যোগেদি তোমালোকে কি শিকিবা হেতু এটা ফিক্স কৰা আছে যে ইয়াৰ যোগেদি কোৰ্সটোৰ যোগেদি তোমালোকে ইমানখিনি কথা শিকিব পাৰিবা গতিকে ক্লাছলৈ যেতিয়া যাবা তোমাক ক্লাছত টিচাৰজনে তোমালোকক কয় যে এই লেসনটোৰ টিচিং লাৰ্নিং পইণ্ট কি কোনকেইটা কথা তোমালোকে এই লেসনটোৰ যোগেদি শিকিব পাৰিবা যদি তোমাৰ টিচাৰজনে কোৱা নাই এতিয়া দায়িত্ব আহিব পৰিব তোমাৰ ওপৰত তুমি প্ৰশ্ন কৰিব লাগিব তুমি সুধিব লাগিব যে এই লেসনটোৰ পৰা স্যাৰ বা মেম মই কি শিকিব পাৰিম বুজি পাইছানে গতিকে প্ৰথম তোমালোকে কাৰ পৰা শিকিব পাৰিবা তোমাৰ টিচাৰজনৰ পৰা শিকিব পাৰিবা দ্বিতীয়তে তোমালোকৰ ক্লাছমেটছ বিলাকৰ ভিতৰত চাবাচোন কোনোবা এজন বা দুজনক সকলোৱে বৰ ভাল পায় বৰ মৰম কৰে কেতিয়াবা তোমালোকৰ জানো মনে মনে বেয়া নালাগে যে এওক ইমান মৰম কৰে আমাক সেই মৰম দেখোন টিচাৰে নকৰে তেতিয়া তুমি তেওঁক অবজাৰ্ভ কৰিবা চাবা যে তেওঁৰ গাতনো কি ভাল গুণ আছে যাৰ কাৰণে টিচাৰজনে তেওঁক ইমান মৰম কৰে বা আন সকলোৱে তেওঁক সেইখিনি গুৰুত্ব দিয়ে সেইটো তুমি চাবা আৰু চাই পেলাই তুমি শিকিবা বুজি
পাইছানে মই কি কথা কৈছোঁ? তুমি শিকিবা, প্ৰত্যেকটো ঠাইৰ পৰা তুমি শিকিবা। আকৌ কেনেকৈ শিকিব পাৰিবা? তুমি যেতিয়া ফুৰিবলৈ যোৱা, ফুৰিবলৈ যাওঁতেও তুমি অবজাৰ্ভ কৰিবা, সকলোকে অবজাৰ্ভ কৰিবা, তাৰ পৰাও তুমি শিকিব পাৰিবা। তুমি ঘৰখনত বিভিন্ন ফেমিলিৰ সদস্যসকলৰ লগত থাকা, তেওঁলোকৰ পৰাও তুমি শিকিব পাৰিবা। গতিকে শিকিবৰ কাৰণে একো অভাৱ নাই, কিন্তু কি লাগিব? তোমাৰ হেঁপাহটো লাগিব। তুমি যিমানেই হেঁপাহ কৰিবা, যিমানেই তোমাৰ আগ্ৰহ বাঢ়িব, সিমানেহে তুমি শিকিব পাৰিবা। আৰু এই শিকাৰুবিলাকৰ কাৰণে, লাৰ্ণাৰবিলাকৰ কাৰণে পৰীক্ষাত ভাল নম্বৰ পোৱাটো একো ডাঙৰ কথা নহয়। কিয় জানানে? তেওঁ নিজৰ কোৰ্চটোৰ যিখিনি কথা থাকে, সেই কথাখিনি তেওঁ সুন্দৰকৈ বুজি পায়, আৰু তেওঁ যেতিয়ালৈকে বুজি নাপায় তেতিয়ালৈকে কুৱেশ্যন কৰে। গতিকে তেওঁ জানিবলৈ ইচ্ছুক। আৰু এটা কথা তোমালোকে সচৰাচৰ তোমালোকৰ ক্লাছবিলাকত মন কৰিবাচোন, যে কেতিয়াবা কি হয়, যেতিয়া ক্লাছত ষ্টুডেণ্ট কমকৈ আহিলে বোলে, সেই যিদিনা ক্লাছত ষ্টুডেণ্ট কমকৈ আহিলে, তেতিয়া কি হয়? ফাৰ্ষ্ট বেঞ্চখন খালী ৰাখি দিয়া তোমালোকে, আৰু গৈ ক'ত বহা? লাষ্ট বেঞ্চত বহাগে। কিয় বহা লাষ্ট বেঞ্চত? কিন্তু মোৰ কথা হ'ল, তুমি ফাৰ্ষ্ট বেঞ্চত বহিলেও শিকিবা, লাষ্ট বেঞ্চত বহিলেও শিকিবা, কিন্তু তোমাৰ সেই সাহসকণ নাই কিয় যে তুমি ফাৰ্ষ্ট বেঞ্চত বহিব পাৰা? সেই লাৰ্ণাৰজনৰ সেই গুণটো থাকে, তেওঁ কিন্তু ফাৰ্ষ্ট বেঞ্চতেই বহিব, আৰু তেওঁ আৰু এটা গুণ থাকে যে তেওঁ কুৱেশ্যন কৰে। বুজি পালানে? গতিকে পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ'লে, বা এই গুণটো এনেকুৱা ডাঙৰ গুণ, ইয়াৰ যোগেদি তুমি জীৱনৰ সমস্যাবিলাকো সমাধান কৰিব পাৰিবা বা জীৱনত আগবাঢ়িব পাৰিবা। তাৰোপৰি আৰু এটা ডাঙৰ কথা মই তোমালোকক কৈ থওঁ, যে সেইটো হ'ল কিতাপ পঢ়াৰ অভ্যাস। তুমি কোৰ্চৰ কিতাপখিনি পঢ়িবই লাগিব, ডেফিনেটলি পঢ়িব লাগিব, কিন্তু তাৰোপৰি তুমি বাহিৰা কিতাপ পঢ়িব লাগিব। বাহিৰা কিতাপৰ যোগেদি তুমি বহুত কথা শিকিব পাৰিবা। কাৰণ এজন ৰাইটাৰে যেতিয়া এখন কিতাপ লিখে, ধৰা তেওঁৰ বয়স যদি 80 বছৰ হ'ল, তেওঁ সেই 80 বছৰৰ অভিজ্ঞতাৰ যোগেদি কিতাপখন লিখে। কিন্তু তুমি সেই কিতাপখন পঢ়িছা 2 ঘণ্টা বা 3 ঘণ্টাত, তুমি 2 ঘণ্টা বা 3 ঘণ্টাত এজন মানুহৰ 80 বছৰৰ এটা অভিজ্ঞতা পাই গ'লা নহয় জানো? গতিকে কিমান ডাঙৰ কথা, কিতাপৰ যোগেদিও আমি শিকিব পাৰোঁ। সেইকাৰণে মন কৰিবা যে তুমি ক্লাছ কৰিছা, ডেইলি ক্লাছ কৰিছা, কিন্তু তুমি আকৌ পৰীক্ষাৰ সময়ত গৈ কথাবিলাক পাহৰি যোৱা, পঢ়া কথাবিলাক তোমাৰ মনত নৰয়। এতিয়া কথাবিলাক তুমি ভালকৈ ভাবি চোৱাচোন, তোমাৰ লক্ষ্য আৰু উদ্দেশ্য কি? তোমাৰ শিকাটো লক্ষ্য উদ্দেশ্য নে পৰীক্ষাত নম্বৰ পোৱাটো তোমাৰ লক্ষ্য উদ্দেশ্য? কোৱাচোন বাৰু। সাধাৰণতে ল'ৰা ছোৱালীবিলাকৰ সেইটোৱে হয়গৈ, পৰীক্ষাত কেনেকৈ নম্বৰ পাম, মোৰ পৰীক্ষাৰ বহীখনত কেনেকৈ নম্বৰ বাঢ়িব, তাৰ কাৰণে কি হয়, ক্লাছত টিচাৰে কথাবিলাক বুজাই দিলে, তেওঁ নিজেও প্ৰয়োজন হ'লে পঢ়িলে বা কেতিয়াবা নপঢ়িলে, আৰু কেতিয়াবা কি কৰে, যিমান কুৱেশ্যন আনচাৰ টিচাৰে দিলে সকলোবিলাক লিখি পঢ়ি বুজি শেষ কৰি ল'লে, আৰু সেইডোখৰতে কামটো থৈ দিলে। কিন্তু লেচনটোৰ পৰা শিকিবলগীয়া কি আছিলে, সেই কথাটো কিন্তু নিশিকিলে। সেইকাৰণে কেতিয়াবা গৈ ঠগ খাই যায়, হয়নে? পৰীক্ষাত গৈ ঠগ খায়। আজিকালি শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে। শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে বুলিয়েই নহয়, এইটো সাধাৰণ কথা হয় যে আমি শিকিবৰ কাৰণে পঢ়িব লাগে দেই। গতিকে এতিয়া মই তোমালোকক ক'ম যে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবাই, ডেফিনেটলি পাবা, চিন্তা নকৰিবা। কিন্তু তাৰ কাৰণে তোমালোকে অকল সেই লেচনটোৰ কুৱেশ্যন আনচাৰত গুৰুত্ব নিদিবা। তোমালোকে লেচনটোৱে কি কাৰণে ৰাইটাৰজনে লেচনটো কিতাপখনত দিলে, সেই লেচনটোৰ পৰা আমাৰ শিকিবলগীয়া কথা কি আছে, সেই পইণ্টটো শিকিলোঁ নে নাই শিকা। এটা টপিক, সেই টপিকটোৰ পৰা শিকিবলগীয়া পইণ্ট কি কি, সেইখিনি শিকিলোঁ নে নাই শিকা। যদি শিকিলোঁ, কুৱেশ্যনৰ পেটাৰ্ণ যেনেকুৱাই নহওক লাগে, আনচাৰটো তুমি কৰিব পাৰিবাই। গতিকে এইটো এটা বিশেষ উপায় মই তোমালোকক দিলোঁ, আৰু মই আশা কৰিছোঁ তোমালোকে মোৰ এই কথাবিলাক ভাল ধৰণে বুজি পাইছা, আৰু এইটো তোমালোকে বাস্তৱত প্ৰয়োগ কৰিবলৈ যত্ন কৰা, আৰু নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব, আৰু পঢ়া কথাবিলাকো তোমালোকৰ মনত ৰ'ব, আৰু পঢ়াৰ প্ৰতি তোমালোক আগ্ৰহীও হ'বা। ঠিক আছে, থেংক ইউ।